কেইজনমান ল'ৰাই হোজাৰ পৰা গৈ থাকোঁতে মা কালী হোটেলৰ ওচৰত কিবা খাব লওঁতে মা কালী হোটেলৰ মেনেজাৰসহ ষ্টাফসকলে শৃংখল চলিহাৰ সমৰ্থক বুলি সন্দেহ কৰি মিয়া ল'ৰাকেইজনক যি বৰ্বৰ আক্ৰমণ কৰিলে, এই আক্ৰমণৰ তীব্ৰ নিন্দা আৰু গৰিহণা জনাইছোঁ। অসমীয়া পৰিষদৰ তৰফৰ পৰা এইসকল সংকট অৱস্থাত আছে আৰু এই দোষীসকলক চৰকাৰে ব্যৱস্থা ল'ব লাগে আৰু শৃংখল চলিহাৰ বিৰুদ্ধেও এনে জাতি বিৰোধী কাৰ্যৰ কথা কোৱাৰ বাবে চৰকাৰে শাস্তিমূলক ব্যৱস্থা ল'ব লাগে। বিভিন্ন জাতি জনগোষ্ঠীৰ মাজত ঐক্য ভাতৃত্ববোধ বজাই ৰাখিবলৈ সকলো জাতি ধৰ্ম ভাষাৰ মানুহক আহ্বান জনাওঁ। দুদিন পূৰ্বে অসমীয়া পৰিষদৰ কেন্দ্ৰীয় সভাপতি এম মহৰ আলী ডাঙৰীয়াই শৃংখল চলিহাৰ জাতি বিৰোধী কাৰ্যক নিন্দা গৰিহণা জনাইছে আৰু চৰকাৰক শাস্তিমূলক ব্যৱস্থা ল'বলৈ দাবী জনাইছে।